কেছ বহুত পাৱাৰফুল ডমিনেট আছিল তেখেতে বিগ বছ 3 উইনাৰ হিচাপে পৰিলক্ষিত হ'বলৈ গৈ আছিল তাৰপিছত কি হৈছে ভিডিঅ'টো শেষলৈ চাওক কিয় নাচাওক গম পাই যাব লভকেশ কাটাৰিয়া আদি শিৱানীকে ধৰি যি গতিকে এনেকুৱা এটা ষড়যন্ত্ৰ হৈছে কাক জিকাব তেওঁলোকে নিজে যাক বিচাৰিছে তেওঁক জিকাৰ পথলৈ লৈ গৈ আছে আলবিছৰ ডাঙৰ বন্ধু লভকেশ কাটাৰিয়া তেখেতক কি ষড়যন্ত্ৰ বুলি হোৱা নাই জানো খুব ষড়যন্ত্ৰ বুলি হৈছে আমাৰ শিৱানীৰ ক্ষেত্ৰত ভাল আছিল দুখীয়া ঘৰৰ এজনী ছোৱালী যিটো আহিছিল বিগ বছ কৰিবলৈ তেখেতে এটা সুনাম কৰিবলৈ চেষ্টা কৰিছিল যে আমি বিগ বছৰ যোগেৰে এটা প্লেটফৰ্ম পাইছোঁ আৰু যাতে মোৰ ভাল হয় গতিকে তেওঁক ষড়যন্ত্ৰ বুলি হোৱা নাই বহুত বেইজ্জত কৰিছে বহুকেইজন বিগ বছৰ ক্ষেত্ৰত বিগ বছে এটা কথাই চিন্তা কৰিছে তেখেতসকলক যিবিলাক ছাপোৰ্ট কৰে মানে আমাৰ ৰাজ্যক এইটো এৰি দিয়া হোৱা নাই যে ভোটত এইটোলৈ টানি অনা নাই যে ভোটত গ'লে সিহঁতে জিকি যাব ভোটলৈ টানি অনা নিজৰ ইচ্ছামতে নিজৰ ষড়যন্ত্ৰ মতে ৰচিছে বিগ বছে এটাই চিন্তা যে ৰঞ্জনক কেনেকৈ জিকাই দিব পাৰে আৰু এইটো ক্ষেত্ৰত ভয়াৱহ ৰূপত ভাৰতবৰ্ষত এতিয়া বিগ বছৰ ক্ষেত্ৰত বিৰোধিতা হৈছে আৰু বিৰোধিতা এইটোৰ কাৰণে হৈছে যে আমি বিগ বছ নাচাওঁ এইবাৰ চালেও এইকেইদিন নাচায় আৰু নেক্সট বিগ বছ এৰিব চবে কাৰণ মই গম পোৱা মতে আৰু বিগ বছৰলৈ আমি অসমীয়া হিচাপে অসমবাসীৰ যদি কোনোবাই যায় কি আমি গেৰাণ্টি ল'ব পাৰোঁ বিগ বছৰ ক্ষেত্ৰত ইমানখিনি চাল প্ৰতাৰণাৰ পিছত আমি কোনো এজন অসমীয়া বা অসমীয়া যুৱক বা যুৱতীয়ে বিগ বছতকৈ ছাকচেছফুল হ'ব পাৰিব নেকি আপোনালোকে ভাবে চ' এটাই কথা বিগ বছৰ এনেকুৱা শ্ব'ৰ কাৰণে জিঅ' চিনেমাৰ দৰে যিটো ট্ৰেণ্ডিং কৰি থাকে আজি জিঅ' চিনেমা ট্ৰেণ্ডিঙত আহিছে জিঅ' চিনেমা বৰ্জন কৰক জিঅ' চিনেমা আনইনষ্টল কৰক বিশাল কি কৰিছে বিশাল ইমান ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰি আছিল যোৱা 3 দিন আগত যিটো ওলাল তেখেতে বেয়া লাগিছে মই বহু বছৰ চোৱা আছিলোঁ কিন্তু মোৰ এজন প্ৰিয় আছিলে বিশাল পাণ্ডে বুলি তেখেতৰ মানে কি মোৰ ভাল লাগিছে পাৰফৰ্মেঞ্চটো তাত দেখা পাই কিন্তু এনেকুৱা চিষ্টেম কৰিছে বিগ বছে এইবাৰ তাৰমানে তাত মানে কি যোনটো তেখেতলোকে ভাল পায় তেনেকৈ আপোনাৰ ৰণবীৰ শৌৰী আছে তেখেতক জিকাৰ কাৰণে তাৰমানে কি সিহঁতৰ ঘৰত বাহাৰৱালা এটা গেং থাকে চ' বিগ বছে জিকাৰ কাৰণে বাহাৰৱালা গেংটো সিহঁত মানে কি যোনটো কনষ্টেণ্ট ভাল পায় তাকে দিয়ে কাৰণ তাক দিয়াৰ লগে লগে নমিনেশ্যনত নোমায় এনেকুৱা কাম কৰিছে তাৰমানে আৰু ছেকেণ্ড থিং যোনবিলাক মানে কি ভোটৰ দ্বাৰা জিকিব লাগে এইবাৰতো ভোটটো হোৱাই নাই ভোটটো বাদে দিয়ক ভোটৰ দ্বাৰা কাকো মানে কি যোন ফেভাৰেট কনষ্টেণ্ট আছে এটাও ওলাব পৰা নাই মেইন কথাটো কি হ'ল সিহঁতে কি কৰিছে এইবাৰ যোনবিলাক আপোনাৰ ভাল কনষ্টেণ্ট আছে সেইবিলাক চব মানে ইয়াৰ পৰা ওলাই দিছে ভিতৰৰ পৰা ওলাইছে সেইটো কোনো একবছৰ মানে কি বিকজতটো ঘটিয়ে হোৱা নাই এবাৰো নাই তাৰমানে এইটো কিন্তু ফাৰ্ষ্ট টাইম কৰিছে ভিতৰৰ পৰা এলিমেণ্ট কৰা চিষ্টেমটো এই বস্তুটোৰ কাৰণে ভাল লগা নাই ডাইৰেক্ট কথাটো খাটাং কথা সেইকাৰণে ইয়াৰ পৰা মানে কি আৰু চাব মানে কি মনে নাই আৰু নাচাব তাৰমানে ইমান বহুত বছৰ 4-5 বছৰ পিছত মই এইবাৰ চাইছিলোঁ নিজৰ হিচাপত কৰি থকা মানে ক'ব গ'লে চব ষড়যন্ত্ৰ এটা বিগ বছে ভাবি আছে যে আমি সেইটোকে জিকাম যোনটোক আমি মানে ভাল পাওঁ বা যাৰ লগত আমাৰ বণ্ডিংটো ভাল আছে হা ইয়াতে বিগ বছক মই প্ৰথম কথা এইটো ক'ব বিচাৰোঁ এইটোৰ নাম বিগ বছ নহয় এলভিছ যাদৱ সি জিকিলে যে সি ভোটৰ ওপৰত জিকিছে সেইকাৰণে বিগ বছে একবাৰ এনেকৈ দেখুৱাব বিচাৰে যে এলভিছৰ যোনকেইটা ফেন ফলোৱিং কাটাৰিয়াই ভোট দিব এইকাৰণে বিগ বছে এইবিলাক ষড়যন্ত্ৰ কৰিছে এইবিলাক একচুৱেলি ক'ব গ'লে ন বহুত বেয়া কাম হৈ আছে তো বিগ বছক ইমানে ক'ব বিচাৰোঁ যে আপোনালোকে যদি বিগ বছ এটা চলাই আছে বহুত ধুনীয়া লাগিছে বহুত ভাল আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল বাট আপোনালোকে যদি ষড়যন্ত্ৰ এনেকৈ চলাই ষড়যন্ত্ৰ মানুহে যদি নাচায় আপোনালোকৰ বিগ বছ থাকিব সেইকাৰণে আপোনালোকক কৈ আছোঁ যে আপোনালোকে এইবিলাক মানুহক মানে ইমান সেইটো কৰিব নাই ফিউচাৰত আমাৰ অসমৰ পৰাও ল'ৰা ছোৱালী যাব পাৰে হা কোনো ডাঙৰ কথা নাই আজি আমাৰ অসমৰ ৰিয়ান পৰাগ সিহঁতো গৈছে ইমান ধুনীয়াকৈ ক্ৰিকেট টীম খেলি আছে ইণ্ডিয়াৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰি আছে অসমৰ সেইটো আমাৰ গৌৰৱ ছেইম এনেকৈ বিগ বছ এটা ইমান যদি ডাঙৰ প্লেটফৰ্ম হয় তাতে আমাৰ অসমৰ আপোনালোকে কি ষড়যন্ত্ৰ কৰি পিনে তাকো উলিয়াই দিব নেকি আমাৰ কথাটো হেৰিটো বুজিছে আপোনালোকে অলপ চিন্তা কৰি পিনে কথাবিলাক ভাবিব যে আমি ৰাইজৰ লগত মিলি পিনে আমি সাধাৰণ ৰাইজ হিচাপে এটা কথাই ক'ম ৰাইজ আপোনালোকে বুজি পাওক যে এইখিনিত চলি কি আছে আমাৰ আজি এই ভিডিঅ' বনোৱা অকল এটাই মটিভ আছে যে ৰাইজৰ চকুটো খোলা যে ৰাইজে বুজি পাব লাগে যে ভোটিং হোৱা পাছতে কিবা এটা ডিচিজন হয় বাট ইয়াতে ভোটিং নোহোৱা আগতে ডিচিজন এটা লৈ লৈছে বিকজ আপোনালোকে যি কৰি আছে চব বেয়া এইবিলাক ভাল হোৱা নাই আপোনালোকে ভাল কৰক সেইটোৱে আমাৰ কামনা থাকে নমস্কাৰ ধন্যবাদ